কবি হীৰেণ ভট্টাচাৰ্যৰ ৰচিত কবিতা দেশ আৰু অন্যান্য বিষয়ক। দেশ বুলি ক'লে আদেশ নেলাগে, মোৰ তুমুৰলি তেজত টকবকাই উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা। মোৰ শব্দৰ শোভাযাত্ৰা হওক, ক্ৰূৰ কুটিল ৰাতিৰ পোহৰি হওক, তীৰ বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল, তলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰবাহে প্ৰবাহে। মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ঠ উশাহ, গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা। সতৰ্ক প্ৰহৰী বতাহ হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ, মোৰ চৌকাষে উদ্যত মৃত্যু, মৃত্যুৰ কৌশলী হাত অথবা মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস।